সো ফাইনেলি আমি পাই গ'লোহি আমাৰ পুষ্কি ঘৰত আৰু আমি এতিয়া আছোঁ যোৰহাটত। চাই থাকক ভিডিঅ'টো আমি কি কৰি আছোঁ দিনটো, আজি কি কৰিম, ক'ত ফুৰিম আপোনালোকক চব দেখাম, আপোনালোকে চাই থাকিব আৰু লগতে ভিডিঅ'টো চাই লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুষ্কিজনী তাইৰ নামটো কৈ দিব এতিয়া, তোমাৰ নামটো কৈ দিয়া। মাই নেম ইজ বৈষ্ণৱী বৰুৱা। অঁ ক'ত পঢ়া কৈ দিয়া। মই ডন বস্কো হাই ছেকেণ্ডেৰী স্কুলত পঢ়োঁ। অঁ আমি যাম এতিয়া ফুৰিবলৈ, আপোনালোকক ক'ত গ'লোঁ, কি কৰিলোঁ সকলো দেখাম। চাই থাকক ভিডিঅ'টো। আমি এতিয়া ৰেডি হৈ লওঁ, এতিয়া ওলাওগৈ। আমি এতিয়া ওলাই ল'লোঁ, ওলাই মেলি যাবলৈ লৈছোঁ আৰু এয়া বা ওলাই আছে। বা ক'ত গ'ল? এইফালে অঁ ওচৰৰ পৰা দেখাম। আৰু এয়া বৈষ্ণৱী বহি আছে ওলাই, আমি এতিয়া যাম। এইয়া মোৰ লগৰজনী ক্লাছ কৰিছে, আমাৰ বা ওলাই ৰখি আছোঁ আমি। বৈষ্ণৱী আজাও। সেইখন MSW ইনষ্টিটিউশ্যন, আমি এতিয়া পাৰ হৈ আহি আছোঁ এইফালে। এইখন NGO। আমি এতিয়া পাৰ্লাৰত সোমাই আছোঁ, এবাৰ থ্ৰেডিং কৰি আছে আৰু আমি এতিয়া বজাৰ কৰিলোঁ অলপ, এতিয়া খাবলৈ সোমাইছোঁ, অলপ কিবা এটা খাই লওঁ। আমি মানে এতিয়া দোচা অৰ্ডাৰ কৰিছোঁ, খাম বুলি এতিয়া বহি আছোঁ। এয়া মছালা দোচা আহি গ'ল, এইটো খাবলৈ ৰেডি। আমি দোচা খাইছোঁ। গধূলি হৈ গ'ল, এতিয়া আমি গৈ আছোঁ মেলা চাবলৈ। আজি পূৰা ফুৰি আছোঁ। মেলা পাই গ'লোহি। এয়া মেলা পাই গ'লোহি আৰু আমাৰ বৈষ্ণৱী ভণ্টি উঠিছেগৈ আৰু আৰু পাকে যায় আৰু খাই মেলি যাওঁ এই ডাঙৰ হ'ল জোখত। আর মধু সবাই নমস্কার জানা দাও, সবাই রাম রাম বলে দাও, সীতারাম বলে দাও। বুঝতে পারি মেয়েটি কথা বলছে, কথা শুনে উত্তর দিচ্ছে চিন্তা না। হাত না কিছু আমি জানি না।